Hello everyone, welcome to my channel. আজি আপোনালোকৰ বাবে এটা চিকেন ৰেচিপি লৈ আহিছো। এই চিকেন ৰেচিপিটোত মই এটা ইনগ্ৰেডিয়েন্ট ইউজ কৰিছো যেটো সাধাৰণতে মাংসত ব্যৱহাৰ নকৰে, কিন্তু মই কৰি চালো টেষ্টটো বহুত ভাল হয়। সেইবাবে আজি আপোনালোকলৈ ৰেচিপিটো লৈ আহিছো আৰু ভাল পালে এবাৰ ট্ৰাই কৰি চাব। এতিয়া চিকেনখিনি মেৰিনেশন কৰি লম। তাৰ বাবে হালধি লৈছো পৰিমাণ অনুযায়ী আৰু তাতে মই 2 চামুচ জিৰা গুৰি এড কৰি দিছো আৰু তাৰ পৰা তাতে ধনিয়া গুৰি 1 চামুচো এড কৰি লম। লগতে ইয়াত সোৱাদ অনুযায়ী ৰেড চিলি পাউডাৰ এড কৰি লৈছো। এতিয়া যেটো ইনগ্ৰেডিয়েন্টৰ কথা কৈছিলো যেটো সাধাৰণতে মাংসত ব্যৱহাৰ নকৰে বুলি, হেতু হৈছে এটো পাও ভাজি মছলা। ইয়াৰ মই 1.5 চামুচ ইয়াত এড কৰি লম। এটো এড কৰিলে হসাই মাংসৰ টেষ্টটো বহুত বাঢ়ি যায়। এবাৰ আপোনালোকে এইদৰে ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব। এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ দি লৈছো আৰু নিমখ দি লৈ এতিয়া আটাইখিনি ভালদৰে সানি লম। এতিয়া ইয়াত সৰু চামুচেৰে 1 চামুচ ভিনেগাৰ দি লৈছো মই, আৰু ভিনেগাৰ যদি দিব নিবিচাৰে তেতিয়া নেমু ৰসও দি ল'ব পাৰে। দি ভালদৰে আটাইখিনি সানি লম। সানি লৈ পেলাই 1 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি দিম। এতিয়া মই অলপ গোটা গৰম মছলা লৈ লৈছো, যিখিনি মই পেষ্ট বনাই লম। এটো একদম অপচনেল হয়, আপোনালোকে গৰম মছলা পাউডাৰো ইউজ কৰিব পাৰে, নহলে ইয়াৰে যিকিটা ইনগ্ৰেডিয়েন্ট আছে আপোনালোকৰ ওচৰত হেকিটাৰে এটো পেষ্ট বনাই ল'ব পাৰে। 5টা মিডিয়াম সাইজৰ পিয়াজ মিহিনকে কুটি লৈছো। এই ৰেচিপিটোত পিয়াজ অলপ বেছিকৈ ব্যৱহাৰ কৰিলে ভাল হয়। 2টা মিডিয়াম সাইজৰ বিলাহী পেষ্ট বনাই লৈছো আৰু ডাঙৰ চামুচে 2 চামুচৰ জোখৰ আদা নহৰু পেষ্ট লৈছো। এতিয়া কেৰাহীত তেল গৰম কৰি লৈছো আৰু যেতিয়া লাহেকে তেলখিনি গৰম হৈ আহিব, ইয়াত প্ৰথমতে জিৰাৰ ফুৰণ মাৰিব লাগিছিল, কিন্তু মই খকা খুন্দাত প্ৰথমে পিয়াজখিনি দি পালো। আপোনালোকে প্ৰথমে জিৰাৰ ফুৰণ মাৰি ল'ব। এতিয়া মই পাছতহে জিৰা এড কৰিছো। পিয়াজখিনি সোনকালে সফট হ'বলৈ তাত অলপ নিমখ দি লৈছো মই, আৰু এতিয়া ভালকৈ লৰাই লম। আৰু পিয়াজখিনি যেতিয়া অলপ ৰঙচুৱা হ'ব তেতিয়া তাত মই আদা নহৰু যি পেষ্ট বনাই লৈছিলো, আদা নহৰু পেষ্টটো দি ভালদৰে এবাৰ লৰাই লম। আদা নহৰু কেঁচা গোন্ধটো যোৱাৰ পাছত তাত বিলাহী পেষ্টটো দি লৈছো। দি লৈ তাতে পৰিমাণ অনুযায়ী হালধি গুৰি আৰু জলকীয়া গুৰি দি লৈ আটাইখিনি ভালদৰে মিক্স কৰি লম। এতিয়া ইয়াত পুনৰ পাও ভাজি মছলা 1.5 চামুচ দি লৈছো। এতিয়া আটাইখিনি মছলা ভালদৰে এইদৰে লৰাই লৈছো আৰু হিজিব দিম। যেতিয়া ইয়াৰ পৰা লাহেকে তেল বিৰিঙিব তেতিয়া তাত আগতে মেৰিনেট কৰি থোৱা মাংসখিনি দি লৈছো। এতিয়া মাংসখিনি লৰাই হাই ফ্লেমত ভালদৰে ভাজি লম, যেতিয়ালৈকে মাংসৰ কালাৰটো চেঞ্জ হৈ নাহে। লাহেকে মাংসৰ কালাৰটো চেঞ্জ হৈ আহিলে আৰু মই যেটো পেষ্ট বনাই থৈছিলো গৰম মছলাৰ, এতিয়াই মই এড কৰি দিম। মাংসখিনি ভাজি যেতিয়া ইয়াৰ পৰা তেলখিনি লাহেকে সেপাৰেট হৈ আহিলে তেতিয়া ইয়াত মই পানী এড কৰি লৈছো। পানী আপোনালোকে নিজৰ গ্ৰেভিটো যিমান হিচাপত ৰাখিব বিচাৰে হেতু হিচাপতে দি ল'ব। এতিয়া মই পানী এড কৰাৰ পাছত ভালদৰে আটাইখিনি লৰাই লৈছো। লৰাই লৈ ঢাকন মাৰি ভালদৰে হিজিবলৈ দিম। এতিয়া এইদৰে মাজে মাজে চেক কৰি আছো মাংসখিনি। এতিয়া প্ৰায় মাংসখিনি পানীখিনি শুকাই গ'ল, গ্ৰেভিটো ডাঠ হৈ আহিলে আৰু মই ইমানটো জোখতে ৰাখি থম। আপোনালোকে ইয়াতকে ড্ৰাইও কৰিব পাৰে, নহলে ইয়াতকে বেছি জুলীয়াও কৰিব পাৰে। মাংসখিনি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিলে বাৰু ৰেচিপিটো আপোনালোকৰ? যদি ভাল লাগিলে এবাৰ ট্ৰাই কৰি চাব আৰু ভিডিঅ'টোত এটা লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ধন্যবাদ।